हेलो एभ्रिवान आजिर भिडिओলৈ স্বাগতম জনাইছো। আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যে 1 অক্টোবৰৰ পৰা যিকোনো বেংকৰ ডেবিট আৰু ক্ৰেডিট এটিএম কাৰ্ডৰ পদ্ধতি সলনি হ'ব। SMS অবিহনে কোনো ধন কৰ্তন কৰা নহ'ব। এইসমূহ নিয়ম পৰিৱৰ্তন কৰিছে RBI যে অটো ডেবিট পেটিএম সিস্টেমত অহা মাহৰ পৰা অৰ্থাৎ 1 অক্টোবৰৰ পৰা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব। এই নিয়মৰ অধীনত বেংক আৰু ডিজিটেল পেমেন্ট প্লেটফৰ্ম যেনে পেটিএম, ফোনপে, গুগল পে কিস্তি বা বিলৰ ধন কৰ্তন কৰা আগতে প্ৰতিবাৰেই অনুমতি প্ৰাপ্ত কৰিব লাগিব। যে ইয়াৰ মুখ্য উদ্দেশ্য হৈছে বেংকিং প্ৰবঞ্চনা প্ৰতিৰোধ কৰা। যে বেংকিং জালিয়াতি আৰু গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি RBI নিৰ্দেশনা জাৰি কৰিছিল যে বৰ্তমান ব্যৱস্থা অনুসৰি গ্ৰাহকৰ পৰা অনুমতি বিচৰাৰ পিছত গ্ৰাহকক জনোৱা অবিহনে ডিজিটেল পেমেন্ট প্লেটফৰ্ম বা বেংকে প্ৰতি মাহে গ্ৰাহকৰ একাউণ্টৰ পৰা কৰ্তন কৰে ধন। ইয়াৰ ফলত প্ৰবঞ্চনাৰ সম্ভাৱনা হয়। গতিকে এই পৰিৱৰ্তনটো কেৱল এই সমস্যাটো দূৰ কৰাৰ বাবে কৰা হৈছে। ইফালে অক্টোবৰ মাহত 21 দিন ধৰি বন্ধ থাকিব বেংক। অসমত বন্ধ থাকিব মুঠ 13 দিন, ক্ৰমে 2, 3, 9, 10, 13, 14, 15, 17, 18, 20, 23, 24 আৰু 31 অক্টোবৰলৈকে অসমত মুঠ 13 দিন বন্ধ থাকিব বেংকসমূহ। আন এক খবৰ, 1 অক্টোবৰৰ পৰা কাজিৰঙাত সকলো স্বাভাৱিক হ'ব, ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যে সকলোকে ভেকচিন ল'বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। যে 1 অক্টোবৰৰ পৰা কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানত সকলো স্বাভাৱিক হ'ব, কোভিডৰ কোনো প্ৰট'কল নাথাকিব, হোটেল ৰেষ্টুৰেণ্ট খুলিব পাৰিব আৰু পৰ্যটকো আহিব পাৰিব, সকলো খোলা থাকিব, কেৱল ভেকচিন ল'ব লাগিব, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনলৈ যাতে স্বাভাৱিক জীৱন যাত্ৰা উভতি আহে তাৰ বাবে আমি কাম কৰিব খুজিছোঁ আৰু ইয়াৰ বাবে আমাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে ভেকচিনেশ্যন। সকলো লোকক দুপালি ভেকচিন ল'বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকী। আন এক গুৰুত্বপূৰ্ণ খবৰ, OMR চিটত পোৱা গৈছে ব্যাপক বিসংগতি, নতুনকৈ অনুষ্ঠিত হ'ব APDCLৰ পৰীক্ষা। এই মন্তব্য ৰাজ্যৰ খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যে ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব APDCLৰ পৰীক্ষা। 2019 চনত অনুষ্ঠিত হোৱা APDCLৰ ফিল্ড এছিষ্টেণ্টৰ পৰীক্ষা বাতিল কৰা হৈছে। পৰীক্ষাত ব্যাপক খেলিমেলি হৈছিল। যোৱাকালি গ্ৰেপ্তাৰ হোৱা 10 গৰাকী লোকে সহায় কৰিছিল 278 গৰাকী শিক্ষাৰ্থীক। এইসমূহ বিসংগতি পোৱা গৈছে OMRত বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যেৰে চিকিৎসালয় খুলিব অভিনেতা সোনু সুদে। হায়দৰাবাদত শীঘ্ৰেই আৰম্ভ হ'ব ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নিৰ্মাণৰ কাম। যে অহা 4-5 মাহৰ ভিতৰতে দুখীয়া মানুহৰ বাবে হায়দৰাবাদত এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নিৰ্মাণৰ কাম আৰম্ভ কৰিব সোনু সুদ ফাউণ্ডেশ্যনে। অভিনেতাগৰাকীয়ে এই সংক্ৰান্তত সংবাদ মাধ্যমক কয়, মই জীয়াই থাকোঁ বা নাথাকোঁ, অনাগত 50 বছৰলৈকে ইয়াৰ দুখীয়া মানুহে সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব, সেয়াই মোৰ লক্ষ্য। উল্লেখ্য যে সকলো উন্নত মানৰ চিকিৎসা সেৱা সুবিধা উপলব্ধ কৰাৰ লক্ষ্যৰে ইতিমধ্যে চিকিৎসালয়ৰ পৰিকল্পনা আৰম্ভ কৰিছে সোনু সুদে। আন এক খবৰ, অসমৰ মডেল অনুকৰণ পাঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী চৰণজিৎ সিঙৰ। নতুনকৈ পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা চৰণজিৎ সিং চানিয়ে শনিবাৰে কৰিলে দুটা ঘোষণা। অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ কাষলৈ চৰকাৰক নিয়াৰ বাবে কেতবোৰ যুগান্তকাৰী সিদ্ধান্ত লৈছিল। ইয়াৰ এটা আছিল সাপ্তাহিক কেবিনেট বৈঠক। যে এনে সন্দিক্ষণত নতুনকৈ পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা চৰণজিৎ সিং চানিয়ে শনিবাৰে কৰিলে দুটা ঘোষণা। ঘোষণা মতে প্ৰতি মঙলবাৰে পাঞ্জাৱ চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। যে প্ৰতি মঙলবাৰৰ আবেলি 3 বজাত চানি চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব।